মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 2 থকা দা জয় অফ হেল্পিং এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো মনোযোগৰে চাবা। তোমালোকে পঞ্চম শ্ৰেণীৰ ইংৰাজীৰ বাকিবোৰ ভিডিও যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি ভিডিওবোৰ চাবা, নহলে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে ভিডিওবোৰ চাবা। আজিৰ পাঠটোৰ নাম কি? দা জয় অফ হেল্পিং। জয় মানে হৈছে আনন্দ আৰু হেল্পিং মানে হৈছে সহায় কৰা, মানে সহায় কৰাৰ আনন্দ। এইটো হৈছে পাঠৰ নাম। প্ৰথমে কি কৈছে? লুক এট দ্য পিকচাৰ্স বিলো এণ্ড সে হোৱাট ইজ হেপেনিং। তোমালোকে কিতাপত এই ছবিবোৰ চাবা আৰু ছবিবোৰত কি হৈছে তোমালোকে এইবোৰ কবা। মই ইয়াত এইবোৰ আলোচনা নকৰো কাৰণ ভিডিওটো বহুত দীঘল হৈ যায়। এতিয়া মই এই পাঠটো পঢ়িম আৰু ইয়াৰ অসমীয়া অৰ্থ কৈ যাম। তোমালোকে ভিডিওটো মনোযোগেৰে চাবা। প্ৰথমে কি কৈছে? দা স্কুল বেল ৰেং, মানে স্কুলৰ ঘণ্টাটো বাজি উঠিছিল। ৰাজু, নিতা এণ্ড গীতা ৰাছ টু স্কুল। ৰাজু, নিতা আৰু গীতাই খৰখেদাকৈ স্কুললৈ গৈছিল। এছ দে ৱেৰ গেটিং লেট, কাৰণ সিহঁতৰ পলম হৈছিল। দ্য মৰ্নিং এছেম্বলি ৱাজ এবাউট টু বিগিন। মৰ্নিং এছেম্বলি মানে হৈছে প্ৰাতঃসভা। প্ৰাতঃসভা প্ৰায় আৰম্ভ হৈ গৈছিল। সামহাউ দে মেনেজ টু জইন দ্য এছেম্বলি। সিহঁতে কিবা কৰি মানে প্ৰাতঃসভাত অংশগ্ৰহণ কৰিব পাৰিছিল। তাৰপিছত এট দ্য এণ্ড অফ দ্য এছেম্বলি, মানে প্ৰাতঃসভাৰ শেষত। দ্য হেডমাষ্টাৰ এনাউন্সড, মানে প্ৰধান শিক্ষকে ঘোষণা কৰিছিল। এনাউন্স মানে হৈছে ঘোষণা কৰা। আই হেভ ছামথিং ভেৰি ইম্পৰ্টেণ্ট টু টেল ইউ, মানে মোৰ তোমালোকক ক'বলগীয়া কিছুমান দৰকাৰী কথা আছে। উই অল ন', মানে আমি সকলোৱে জানো। এবাউট দ্য আৰ্থকুইক, মানে ভূমিকম্পৰ বিষয়ে। ডেট অকাৰ্ড, যিটো হৈ গৈছিল। ইয়েষ্টাৰডে মানে যোৱাকালি, যিটো যোৱাকালি ভূমিকম্প হৈ গৈছিল সেইটোৰ বিষয়ে আমি সকলোৱে জানো। ইট ডিষ্ট্ৰয়েড মেনি এৰিয়াছ। ই ডিষ্ট্ৰয়েড মানে হৈছে ধ্বংস কৰিছিল। মেনি এৰিয়াছ মানে বহুতো ঠাই। ইন আৱাৰ নেইবাৰিং ডিষ্ট্ৰিক্ট। নেইবাৰিং মানে হৈছে ওচৰ চুবুৰীয়া। ডিষ্ট্ৰিক্ট মানে হৈছে জিলা। মানে ই আমাৰ ওচৰ চুবুৰীয়া বহুতো জিলাৰ মানে ধ্বংস কৰিছিল, ক্ষতি কৰিছিল। পিপল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংগিংছ। পিপল হেভ লষ্ট, মানুহে হেৰুৱাইছে। দেয়াৰ হোমছ, সিহঁতৰ ঘৰবোৰ। এণ্ড বিলংগিংছ, মানে আৰু সিহঁতৰ বয় বস্তু যিবোৰ আছে সেইবোৰ হেৰুৱাইছে। মেনি পিপল হেভ ডাইড, বহুতো মানুহ ডাইড মানে মৰিছিল, মৃত্যুবৰণ কৰিছে। এণ্ড মেনি হেভ গট ইনজুৰ্ড, আৰু বহুতো মানুহ কি হৈছে? ইনজুৰ্ড মানে আহত হৈছে। চ' উই মাষ্ট হেল্প দিছ পিপল, গতিকে আমি নিশ্চয় এই মানুহবোৰক সহায় কৰিব লাগে। প্লিজ কণ্ট্ৰিবিউট হোৱাট এভাৰ ইজ পচিবল ফৰ ইউ। প্লিজ কণ্ট্ৰিবিউট মানে অনুগ্ৰহ কৰি, কণ্ট্ৰিবিউট মানে হৈছে অৱদান দিয়া বা বৰঙণি দিয়া। হোৱাট এভাৰ ইজ পচিবল ফৰ ইউ, তোমাৰ কাৰণে যিটো সম্ভৱ হয় তোমালোকে সেইটো বৰঙণি দিবা। ইউ কেন গিভ ফুড আইটেমছ, তোমালোকে মানে ফুড আইটেমছ মানে খোৱা বস্তু দিব পাৰা। ফ্ৰেছ অৰ ড্ৰাই, মানে ফ্ৰেছ ফুড দিব পাৰা, মানে তাজা খোৱা বস্তু দিব পাৰা, অথবা ড্ৰাই মানে শুকান খোৱা বস্তুও দিব পাৰা। ৱাটাৰ বটলছ, মানে পানীৰ বটলো দিব পাৰা। তাৰপিছত ক্লথছ, মানে কাপোৰ কানিও দিব পাৰা। মানি, আৰু টকাও দিব পাৰা, এটচেট্ৰা, আৰু যিটো পাৰা সেইটোৱে তোমালোকে দিব পাৰা। টুমৰো আফটাৰ মৰ্নিং এছেম্বলি, টুমৰো মানে হৈছে অহাকালি। আফটাৰ মৰ্নিং এছেম্বলি মানে অহাকালি প্ৰাতঃসভাৰ পিছত। উই উইল কালেক্ট ইয়ৰ কণ্ট্ৰিবিউশ্যন। উই উইল কালেক্ট মানে আমি সংগ্ৰহ কৰিম। ইয়ৰ কণ্ট্ৰিবিউশ্যন মানে তোমালোকৰ বৰঙণি, যোনে যিটো দিয়া সেইবোৰ সংগ্ৰহ কৰিম। এণ্ড এ টিম অফ টিচাৰ্ছ, আৰু এণ্ড এ টিম মানে আৰু এটা দল। অফ টিচাৰ্ছ, কাৰ দল? শিক্ষকৰ। এণ্ড ষ্টুডেণ্টছ, আৰু ছাত্ৰ ছাত্ৰীৰ এটা দল, মানে শিক্ষক আৰু
ছাত্ৰ ছাত্ৰীৰ এটা দল ৰিপ্ৰেজেণ্টিং আৱাৰ স্কুল আমাৰ স্কুলক প্ৰতিনিধিত্ব কৰি উইল গো টু দ্য এফেক্টেড এৰিয়া মানে ক্ষতিগ্ৰস্ত জাগালৈ ক্ষতিগ্ৰস্ত এৰিয়ালৈ যাব মানে আমাৰ স্কুলৰ পৰা ষ্টুডেণ্ট আৰু টিচাৰ মিলি এটা দল হৈ এই ক্ষতিগ্ৰস্ত অঞ্চললৈ যাব এণ্ড ডিষ্ট্ৰিবিউট দিছ আইটেমছ আৰু এই বস্তুবোৰ ডিষ্ট্ৰিবিউট মানে বিতৰণ কৰিব এমং দ্য আৰ্থকুইক ভিক্টিমছ কাৰ মাজত কাক দিব এইবোৰ আৰ্থকুইক ভিক্টিমছ মানে ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক এইবোৰ দিব তাৰপিছত ডিউৰিং দ্য লাঞ্চ ব্ৰেক মানে দুপৰীয়া খোৱাৰ বিৰতিৰ সময়ত নিতা গীতা এণ্ড ৰাজু নিতা গীতা আৰু ৰাজুৱে ডিছকাছড মানে আলোচনা কৰিছিল হোৱাট দে শুড কণ্ট্ৰিবিউট সিহঁতে কি দিব সেইটো আলোচনা কৰিছিল তাৰপিছত কি ৰাজু মানে ৰাজুৱে কৈ আছে আই উড লাইক টু গিভ ফুড আইটেমছ লাইক ব্ৰেড বিস্কুইটছ এণ্ড ফ্ৰুইট ৰাজুৱে কি কৈ আছে যে মই ফুড আইটেম দিম মানে খোৱা বস্তু দিম কি দিব যেনে ব্ৰেড তাৰপিছত বিস্কুইট আৰু ফল মূল এইবোৰ ৰাজুৱে দিব তাৰপিছত গীতাই কৈ আছে ডেট ইজ গ্ৰেট সেইটো বৰ ভাল আই উইল কণ্ট্ৰিবিউট ছাম মানি মই অলপ টকা দিম এণ্ড এ কাৰ্টন অফ ড্ৰিংকিং ৱাটাৰ আৰু এটা খোৱা পানীৰ বটলৰ এটা কাৰ্টন দিম তাৰপিছত নিতাই কৈ আছে প্লিজ ছাজেষ্ট মানে অনুগ্ৰহ কৰি পৰামৰ্শ দিয়া হোৱাট আই শুড কণ্ট্ৰিবিউট মানে মই কি দিয়া উচিত তাৰপিছত ৰাজুৱে কৈ আছে হোৱাই ডোণ্ট ইউ ব্ৰিং ছাম ক্লথছ তুমি কিয় অলপ কাপোৰ আনিব নোৱাৰা ইউ কেন কালেক্ট ছাম ফ্ৰম ইয়'ৰ নেইবাৰ্ছ হোম টু ইউ কেন কালেক্ট ছাম মানে তুমি অলপ সংগ্ৰহ কৰিব পাৰা ফ্ৰম ইয়'ৰ নেইবাৰ্ছ হোম টু তোমাৰ ওচৰৰ ঘৰবোৰৰ পৰাও তুমি অলপ কাপোৰ সংগ্ৰহ কৰিব পাৰা ইউ কেন অলছ' কালেক্ট ছাম কণ্টেইনাৰ টু ষ্ট'ৰ ফুড তুমি আৰু অলপ কি সংগ্ৰহ কৰিব পাৰা কণ্টেইনাৰ মানে বস্তু ৰখা পাত্ৰক কি কয় কণ্টেইনাৰ টু ষ্ট'ৰ ফুড মানে খাদ্য বস্তুসমূহ ৰখাৰ কাৰণে তুমি অলপ কেইটামান কণ্টেইনাৰ সংগ্ৰহ কৰিব পাৰা ডেট উইল বি অফ গ্ৰেট হেল্প টু দ্য এফেক্টেড পিপল মানে সেইবোৰ ক্ষতিগ্ৰস্ত মানুহৰ বাবে বৰ সহায় হ'ব এফেক্টেড পিপল মানে ক্ষতিগ্ৰস্ত মানুহ তাৰপিছত নিতাই কৈ আছে থেংকছ এ লট ৰাজু তোমাক বহুত বহুত ধন্যবাদ ফৰ ইয়'ৰ ছাজেশ্যনছ মানে তোমাৰ পৰামৰ্শৰ বাবে আই উইল ট্ৰাই টু কালেক্ট হোৱাট ইউ ছাজেষ্ট মানে তুমি যি পৰামৰ্শ দিলা মই সেইবোৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম তাৰপিছত গীতাই কৈ আছে কেন এনি ওৱান হেল্প মি ব্ৰিং দ্য বটলছ অফ ৱাটাৰ মানে কোনোবাই মোক পানীৰ বটলসমূহ আনিবলৈ সহায় কৰিব পাৰেনে অৰ শ্বেল আস্ক দ্য শ্বপ টু ডেলিভাৰ দেম টু দ্য স্কুল অথবা মই দোকানীক সেইবোৰ স্কুলত আনি দিয়াৰ কাৰণে ক'মনে তাৰপিছত ৰাজুৱে কৈ আছে আই থিংক ইউ কেন টক টু দ্য হেডমাষ্টাৰ মানে মই ভাবোঁ তুমি প্ৰধান শিক্ষকৰ লগত কথা পাতি লোৱা নেক্সট ডে এট স্কুল মানে পিছদিনাখন বিদ্যালয়ত অল দ্য চিলড্ৰেন সকলো ল'ৰা ছোৱালী এণ্ড টিচাৰ্ছ মানে আৰু শিক্ষকসকল এছেম্বলড মানে গোট খাইছিল ইন দ্য স্কুল প্লেগ্ৰাউণ্ড মানে বিদ্যালয়ৰ খেলপথাৰত উইথ দেয়াৰ কণ্ট্ৰিবিউশ্যন সিহঁতৰ বৰঙণিবিলাক লৈ গোট খাইছিল দ্য হেডমাষ্টাৰ থেংকড মানে প্ৰধান শিক্ষকে ধন্যবাদ দিছিল অল অফ দেম সিহঁতৰ সকলোকে ফৰ দেয়াৰ সিহঁতৰ ছাপোৰ্ট মানে সহযোগিতাৰ বাবে ধন্যবাদ দিছিল দ্য গুডছ ভেন মানে সামগ্ৰীৰ যিখন ভেন গাড়ী সেইখন এণ্ড এ টিম অফ টিচাৰ্ছ মানে শিক্ষকসকলৰ এটা দল এণ্ড ষ্টুডেণ্টছ মানে ষ্টুডেণ্টৰ এটা দল দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন তাৰপিছত সিহঁতৰ লক্ষ্যস্থানলৈ ৰাওনা হৈছিল তাৰপিছত ইন এন আৱাৰ মানে 1 ঘণ্টাৰ ভিতৰত দে ৰিচ দ্য আৰ্থকুইক এফেক্টেড প্লেচ সিহঁতে
ভূমিকম্পৰ দ্বাৰা ক্ষতিগ্ৰস্ত এৰিয়ালৈ ঠাইলৈ উপস্থিত হৈছিল। দে ৱেৰ ভেৰি ছেড মানে সিহঁত বৰ দুখিত হৈছিল। এট দ্য প্লাইট এণ্ড মিজৰি অফ দ্য পিপল দেয়াৰ মানুহৰ যি দুখ দুৰ্গতি সেইবোৰ দেখি সিহঁত বৰ দুখিত হৈছিল। দে ডিষ্ট্ৰিবিউটেড দ্য থিংছ এমং দ্য পিপল সিহঁতে মানুহবোৰৰ মাজত বস্তুবোৰ ডিষ্ট্ৰিবিউট মানে বিতৰণ কৰিছিল। এভৰিৱান ৱাজ ভেৰি গ্ৰেটফুল মানে প্ৰত্যেকে ধন্যবাদ দিছিল। টু দ্য ভলাণ্টিয়াৰ্ছ মানে স্বেচ্ছাসেৱীসকলক ফৰ দেয়াৰ হেল্প সিহঁতৰ সহায়ৰ বাবে মানে স্কুলৰ পৰা যিটো টীম গৈছিল সিহঁতক সকলোৱে ধন্যবাদ দিছিল আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছিল। দ্য টিম মেম্বাৰ্ছ ফেল্ট ভেৰি হেপী দ্য টিম মেম্বাৰ্ছ মানে দলৰ সদস্যসকলে বৰ সুখী অনুভৱ কৰিছিল। টু হেভ হেল্প দ্য পিপল ইন ডিষ্ট্ৰেছ মানে বিপদৰ সময়ত মানুহক সহায় কৰিব পাই মানে দলৰ সদস্যসকলে বৰ সুখী অনুভৱ কৰিছিল। ৰাজু ছেইড টু হিমছেল্ফ ৰাজুৱে নিজকে কৈছিল। হেল্পিং পিপল ইন নিড মানে প্ৰয়োজনত মানুহক সহায় কৰাটো ইজ এ ৰিয়েলি ৱাণ্ডাৰফুল ফিলিং এটা সঁচাকৈয়ে বৰ ধুনীয়া অনুভূতি। দ্য নেক্সট টাইম আই চি এনিৱান ইন ছাজ এ প্লাইট দ্য নেক্সট টাইম মানে পিছত যদি মই কাৰোবাক তেনেকুৱা কষ্টত থকা বা দুখত থকা দেখোঁ তেনেহ'লে আই মাষ্ট ট্ৰাই টু হেল্প মই নিশ্চয় সিহঁতক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। প্লাইট মানে হৈছে কি দুৰ্গতি বা দুৰ্দশা বা পীড়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো 2-3 বাৰ চাবা বাৰে বাৰে চাবা এবাৰ চালে কিন্তু তোমালোকে একো বুজি নাপাবা আৰু মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।